আপোনাৰ শৰীৰটোৰ দাম কিমান হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে? মানে যদি আপুনি আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগ বিকি দিয়ে তেনেহ'লে আপুনি তাৰ পৰা কিমান টকা ইনকাম কৰিব পাৰিব? আহক আজি জানি লওঁ আমি। আপোনাৰ শৰীৰৰ আটাইতকৈ মূল্যৱান আৰু আটাইতকৈ দৰকাৰী অংগটো হ'ল আপোনাৰ দিলটো বা হাৰ্টটো। যদি আপুনি আপোনাৰ দিলটো বিকিব বিচাৰে তেনেহ'লে আপুনি ইয়াৰ পৰা 7 কোটি টকা ইনকাম কৰিব পাৰিব। ছেকেণ্ডত আটাইতকৈ দামী বস্তুটো হ'ল আপোনাৰ লিভাৰটো। আপোনাৰ লিভাৰটো আপুনি 4 কোটি টকাত বিকিব পাৰিব। ইয়াৰ পাছত আপোনাৰ কিডনী কেইটা। আপোনাৰ এটা কিডনীৰ দাম হ'ল 2 কোটি টকা আৰু দুটা কিডনীৰ দাম হ'ল 4 কোটি টকা। আৰু আপোনাৰ পেটৰ ভিতৰৰ নাড়ীবোৰখিনিৰ দাম হ'ল 37,000 টকা। আৰু আপোনাৰ চকুৰ এটা আইবলৰ দাম হ'ল 1 লাখ টকা। আৰু আপোনাৰ গাৰ ছালৰ দাম হ'ল 1 ইঞ্চিত 750 টকা। আৰু যিকেইটা অংগৰ কথা মই নক'লো বা এই ভিডিঅ'টোত ক'ব নোৱাৰিলোঁ, সেই গোটেইবোৰ অংগ মিলাই আপোনাৰ সম্পূৰ্ণ শৰীৰটোৰ দাম হ'ল 341 কোটি টকা। আৰু মানুহ মৰি যোৱাৰ পাছত মানুহটোৰ বডিটোৰ দাম হ'ল 4 কোটি টকা। তো কোটিপতি হোৱাৰ এটা ভাল আইডিয়া দি দিলোঁ মই আপোনালোকক আজি এই ভিডিঅ'টোত। যদি এই আইডিয়াটো ভাল লাগিছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।